নমস্কাৰ বন্ধুসকল অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি এ গোলাপ চন্দ কাটাৰী বি জগদীশ মুখী চি লক্ষ্মণ প্ৰসাদ আচাৰ্য ডি বিশ্বজিৎ দৈমাৰী শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ গৰাকীৰ নাম কি এ অজন্তা নেওগ বি জগদীশ মুখী চি নুমল মমিন ডি বিশ্বজিৎ দৈমাৰী শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিশ্বজিৎ দৈমাৰী বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষ গৰাকীৰ নাম কি এ অজন্তা নেওগ বি জগদীশ মুখী চি নুমল মমিন ডি পীযুষ হাজৰিকা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নুমল মমিন বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি এ সৰ্বানন্দ সোণোৱাল চি হিমন্ত বিশ্ব শৰ্মা ডি পীযুষ হাজৰিকা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি এ ৰণোজ পেগু বি হিমন্ত বিশ্ব শৰ্মা চি অজন্তা নেওগ ডি জয়ন্ত মল্ল বৰুৱা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰণোজ পেগু বৰ্তমান অসমৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি এ সিদ্ধাৰ্থ ভট্টাচাৰ্য বি চন্দ্ৰমোহন পাটোৱাৰী চি পীযুষ হাজৰিকা ডি পৰিমল শুক্লবৈদ্য শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি এ ৰঞ্জিত কুমাৰ দাস বি চন্দ্ৰমোহন পাটোৱাৰী চি পীযুষ হাজৰিকা ডি পৰিমল শুক্লবৈদ্য শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঞ্জিত কুমাৰ দাস বৰ্তমান অসমৰ কৃষি মন্ত্ৰীগৰাকীৰ নাম কি এ প্ৰশান্ত ফুকন বি অতুল বৰা চি পীযুষ হাজৰিকা ডি বিশ্বজিৎ দৈমাৰী শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অতুল বৰা বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম কি এ বিশ্বজিৎ দৈমাৰী বি বিমল বৰা চি যোগেন মোহন ডি অতুল বৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোগেন মোহন বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি এ অজন্তা নেওগ বি জয়ন্ত মল্ল বৰুৱা চি পীযুষ হাজৰিকা ডি বিমল বৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ন্ত মল্ল বৰুৱা বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি এ ৰঞ্জিত কুমাৰ দাস বি অজন্তা নেওগ চি বিমল বৰা ডি অতুল বৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অজন্তা নেওগ বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি এ কৌশিক ৰায় বি অতুল বৰা চি জয়ন্ত মল্ল বৰুৱা ডি বিমল বৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৌশিক ৰায় বৰ্তমান অসমৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম কি এ কৌশিক ৰায় বি উৰ্খাও গৌৰা ব্ৰহ্ম চি পীযুষ হাজৰিকা ডি প্ৰশান্ত ফুকন শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উৰ্খাও গৌৰা ব্ৰহ্ম
বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এ অশোক সিংহাল, বি অতুল বৰা, চি অজন্তা নেওগ, ডি ৰূপেশ গোৱালা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰূপেশ গোৱালা। বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এ ৰূপেশ গোৱালা, বি পীযুষ হাজৰিকা, চি অতুল বৰা, ডি বিমল বৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পীযুষ হাজৰিকা। বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম কি? এ অশোক সিংহাল, বি কেশৱ মহন্ত, চি ৰূপেশ গোৱালা, ডি বিমল বৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক সিংহাল। বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? এ অজন্তা নেওগ, বি বিমল বৰা, চি বিশ্বজিৎ দৈমাৰী, ডি অশোক সিংহাল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিমল বৰা। বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এ জয়ন্ত মল্ল বৰুৱা, বি নন্দিতা গাৰ্লুচা, চি কেশৱ মহন্ত, ডি নুমল মমিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নন্দিতা গাৰ্লুচা। বৰ্তমান অসমৰ শক্তি মন্ত্ৰীগৰাকীৰ নাম কি? এ প্ৰশান্ত ফুকন, বি অতুল বৰা, চি ৰূপেশ গোৱালা, ডি চন্দ্ৰমোহন পাটোৱাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত ফুকন। বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এ পীযুষ হাজৰিকা, বি অজন্তা নেওগ, চি কৃষ্ণেন্দু পাল, ডি বিমল বৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৃষ্ণেন্দু পাল। বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰীগৰাকীৰ নাম কি? এ কেশৱ মহন্ত, বি প্ৰশান্ত ফুকন, চি ৰূপেশ গোৱালা, ডি কৌশিক ৰায়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেশৱ মহন্ত। এইবাৰ এই প্ৰশ্নটো আপোনালোকৰ বাবে। সূৰ্যৰ ৰশ্মিত কি ভিটামিন পোৱা যায়? অপশ্যন এ ভিটামিন, অপশ্যন বি ভিটামিন, অপশ্যন চি ভিটামিন, অপশ্যন ডি ভিটামিন। আপোনালোকে যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।